আমাৰ এই অনুষ্ঠানত এই মুহূৰ্তত আহি উপস্থিত হৈছে বৰ্তমান সময়ৰ এটা জনপ্ৰিয় নাম ৰাজদীপ। আপোনালোকে হয়তো থিয়েটাৰ যিসকলে থিয়েটাৰ চাই ভাল পায়, ভ্ৰাম্যমান থিয়েটাৰ, তেওঁলোকে হয়তো ৰাজদীপক দেখিবলৈ পাইছে তেওঁৰ নাম। গতিকে আমি ৰাজদীপ মোৰ সৈতে উপস্থিত আছে, আমি তেওঁৰ পৰা কথা পাতিম, তেওঁৰ অনুভৱ জানিবৰ বাবে চেষ্টা কৰিম। যিহেতু বহ্নিমান এই ছবিখনত ৰাজদীপৰ এটি গীতত পাপনে কণ্ঠদান কৰিছে। ৰাজদীপ, আমাৰ বাবে খুব সৌভাগ্যৰ কথা, আজি বহ্নিমান আমি গীত মুকলি কৰা হ'ব বা যিসকল কলাকুশলী আছে সকলোকে আজি আমি লগ পাইছোঁ। বহ্নিমানত আপুনি এটা গীত লিখিছে আৰু সেই গীতটিত পাপনে কণ্ঠদান কৰিছে, গতিকে কেনে অনুভৱ হ'ব, কিমান আশাবাদী? খুব ভাল লাগিছে। একচুৱেলি বহ্নিমানত মোৰ 3টা গান আছে। মোৰ 3টা গানত জুবিন দাই এটা গাইছে, পাপন দাই এটা, আৰু এটা কল্পনা পাটোৱাৰীয়ে গাইছে। 3টা গীত খুব ভাল হৈছে। আৰু যদিও মই এতিয়া ড্ৰামা লিখি আছোঁ, মোৰ প্ৰথম পচন্দ গান, আৰু গীতিকাৰ হিচাপে মই এইখন ফিল্ডলৈ আহিছিলোঁ। গতিকে গান মোৰ খুবেই প্ৰিয়, আৰু বহ্নিমান ছবিৰ গোটেইকেইটা গীত খুব ধুনীয়া হৈছে, আৰু মোৰ বিশ্বাস যে গীতকেইটাই খুব সমাদৰ পাব শ্ৰোতাৰ মাজত। আমি গীতটো শুনিম, কিন্তু গীতৰ কথাখিনি কেনেকুৱা আছিল অকণমান যদি আমি এই মুহূৰ্তত অকণমান গুণগুণাই দিয়ে। নাই, মই যদি গুণগুণাই দিওঁ গোটেই গানটোৱে বেয়া হৈ যাব একচুৱেলি। গতিকে মই গুণগুণাই দিওঁ, জুবিন দাই গোৱা গানটো শুনিব, পাপন দাই গোৱা গানটো শুনিব। বৰ্তমান সময়ত আপোনাৰ জনপ্ৰিয়তা খুব অগ্ৰগতি, গতিকে দেখা পোৱা গৈছে সকলোৰে মুখত কেৱল ৰাজদীপ ৰাজদীপ। গতিকে বৰ্তমান সময়ত যিসকল দৰ্শক আছে, অসমৰ দৰ্শকে আপোনাক খুব সুন্দৰকৈ আঁকোৱালি লৈছে। গতিকে পৰৱৰ্তী সময়ত আপুনি কেনেকুৱা ধৰণৰ প্লেনিং আছে, কি অসমৰ ৰাইজক আৰু কি আপুনি উপহাৰ দিব? এই আচলতে মোৰ কাৰণে খুব সৌভাগ্যৰ কথা যে খুব কম সময়ৰ ভিতৰতে শ্ৰোতা দৰ্শকে মোৰ কামবিলাকক সঁহাৰি জনাইছে, আৰু মোৰ প্ৰয়াস সেইটোৱে যে তেওঁলোকে ভালপোৱা কামখিনি কৰি যাম, আৰু যিখিনি কাম কৰোঁ খুব নিষ্ঠাৰে কৰোঁ, আৰু মই ভাবোঁ যে সেইকাৰণে শ্ৰোতা দৰ্শকে মোৰ কামবিলাক আদৰি লৈ আছে। শুভেচ্ছা থাকিল, বহুত ধন্যবাদ। এই মুহূৰ্তত এটি গীত আমি উপভোগ কৰিম, প্লিজ ভিজিটেড। পাপনে গীতটোত কণ্ঠদান কৰিছে, কিন্তু তাৰ পূৰ্বে মই অকণমান ৰাজদীপক মাতিছোঁ। গীতটোৰ গীতিকাৰজন যিহেতু আমি কাষতে পাইছোঁ, আৰু ৰাজদীপ এই সময়ত অতি চৰ্চিত এটি নাম, বিশেষকৈ ভ্ৰাম্যমান জগতত খুব ভাল কাম কৰিছে, এটা ট্ৰেণ্ড চেঞ্জ কৰিছে, আৰু এইবাৰ বহুকেইখন ভাল নাটক, যোৱাবাৰ বলীয়া কৃষ্ণ, এইবাৰ বনৰীয়া, ব্ৰেকিং নিউজ, বেকাৰ বাহুবলী, বৰ লগত কিবা আছে যি মই নাজানো। গীতটোৰ পৰা আমি কিমান কি আশা কৰিব, বা নতুন কি আমি পাম, ৰাজদীপৰ নতুন ট্ৰিটমেণ্ট কি পাম, আৰু চিনেমাখনক লৈ পেলাই অকণমান? নাই, তাৰমানে একচুৱেলি গীতিকাৰটোহে মোৰ প্ৰথম চিনাকি, কাৰণ মই 2012 চনত ৰ'দ চিনেমাখনৰ জৰিয়তে গীতিকাৰ হিচাপে ফিল্ডলৈ আহিছিলোঁ, আৰু সেই সময়তো সংগীত পৰিচালক যতীন দাই আছিল। গতিকে বহ্নিমান মোৰ কাৰণে সঁচাকৈ এটা বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ প্ৰায় 4 বছৰৰ মূৰত মই পুনৰ মানে এটা লগত কাম কৰিছোঁ, আৰু বহ্নিমানত মোৰ 3টা গান, আৰু খুব ধুনীয়া হৈছে গানকেইটা, বিশেষকৈ সুৰ আৰু সংগীত গানকেইটা বৰ ধুনীয়া হৈছে, আৰু মোৰ বিশ্বাস যে ছবিখনৰ গীতৰ লগতে ছবিখনেও খুব ভাল সমাদৰ লাভ কৰিব। কোলা কোলা এন্ধাৰে লুকুৱালে পোহৰ মোৰ, ৰুমচুৱা স্মৃতিবোৰে আচুৰিছে বুকু মোৰ। কোলা কোলা